আসসালামু আলাইকুম সকলোকে। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আলহামদুলিল্লাহ, ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। আজি আপোনালোকৰ মাজলৈ এটা খুব ধুনীয়া ফজিলত থকা টপিক লৈ আহিছোঁ। সেইটো হৈছে আয়াতুল কুৰচি। আপোনালোকে জানেনে, হাদিছ শৰীফত ইয়াৰ অৰ্থাৎ আয়াতুল কুৰচিৰ বহুত ফজিলত আছে। আৰু আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইয়াতকৈ অৰ্থাৎ আয়াতুল কুৰচিতকৈ উত্তম আয়াত গোটেই কোৰাণখনত নাই। আৰু যিজন ব্যক্তি নেকি, আমাৰ নবীয়ে কৈছে, যিজন ব্যক্তিয়ে নেকি ফৰজ নামাজৰ পিছত এই আয়াতুল কুৰচি পঢ়িব, তেওঁক জান্নাতত যাবৰ কাৰণে কোনো বস্তুৱে বাধা দিব নোৱাৰে। সুবহানাল্লাহ, নহয়নে বাৰু? কিমান ফজিলত থকা টপিক। আৰু ৰাতি শুওঁতে বা আপুনি যদি কেতিয়াবা দিনত হওক বা আবেলি আপুনি যেতিয়া বাহিৰত ওলাই যাব, তেতিয়া এই আয়াতুল কুৰচি পঢ়ি পেলাই যাব, তেতিয়াহ'লে আমাক যিমান বেয়া বস্তুবিলাক আছে, সেই বেয়া বস্তুবিলাক আমাক কি আক্ৰমণ কৰিব নোৱাৰে। আমাৰ আল্লাহৰ ফালৰ পৰা এটা প্ৰটেকশ্যন দি দিয়ে, যাতে আমি হিফাজতত থাকোঁ বা আমি হিফাজত এটা ঠাইত যাব পাৰোঁ, আকৌ আমাৰ ঘৰত আমি উভতি আহিব পাৰোঁ। সেই আয়াতুল কুৰচিয়ে আজি মই আপোনালোকক ভৰাই ফেলে শুনাম। আৰু এইটো আপোনালোকে মোৰ লগে লগে পঢ়িব, আপোনালোকেও সওৱাব পাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আয়াতুল কুরসি। আল্লাহু লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতুন ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইذনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم